নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক কুশলে আছে। আজি মই যিটো বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ, সেই বিষয়টোৰ লগত আচলতে বৰ্তমান আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়েই জড়িত বুলি মই ভাবোঁ। বিশেষকৈ এই বিষয়টোৰ লগত নতুন প্ৰজন্ম বিশেষভাৱে জড়িত, আৰু বিষয়টো হৈছে আপোনাৰ অনলাইন পে'মেণ্ট। আমি সাধাৰণতে যি অনলাইন পে'মেণ্ট আজিকালি কৰোঁ দোকান গ'লে, বজাৰত, সেই বিষয়ে আজি মই কিছু কথা পাতিব বিচাৰিছোঁ, যিটো বৰ্তমান প্ৰতিজন মানুহেই চিনি পায় বা পৰিচিত এই বিষয়টোৰ লগত। গতিকে বন্ধু বান্ধৱীসকল, আহক বিষয়টো আৰম্ভ কৰোঁ। প্ৰথমে মই ক'ব বিচাৰোঁ যে মোৰ আপোনাৰ অনলাইন পে'মেণ্ট অৰ্থাৎ মানে যিটো আপোনাৰ মোবাইলৰ দ্বাৰা কেছলেছ যিটো ট্ৰেনজেকশ্যন, সেই সুবিধাটো মই কৰা নাই। কাৰণ মোৰ বহু বন্ধু বান্ধৱী আছে যিসকলে মোক কৈছিলে, আগতেও এতিয়াও কয় যে তেওঁলোকে অনলাইন পে'মেণ্ট যেতিয়াৰ পৰা কৰিবলৈ লৈছে, ফোনপে', গুগল পে' বা ভাৰত পে' আদিৰ পৰা, তেতিয়াৰ পৰা তেওঁলোকে মানে পইচা জমা কৰিব পৰা নাই। কিবা নহয় কিবা প্ৰকাৰে পইচা খৰচ হৈ যায় আৰু শেষত গোটেই বেংক একাউণ্টটো খালী হৈ থাকে। গতিকে আজিকালি আমি সততে দেখা পাওঁ যে যিসকল মানুহে বজাৰলৈ যায়, দোকানলৈ যায়, তেওঁলোকে স্কেনাৰৰ জৰিয়তে হওক বা নিজৰ ফোনপে'ৰ জৰিয়তে হওক অনলাইন পে'মেণ্ট কৰি বস্তু ক্ৰয় কৰে। কিন্তু তাৰ কোনো এটা নিৰ্দিষ্ট হিচাপ সাধাৰণতে ৰখা নহয় আৰু নাথাকে বুলিয়ে ধৰা হয়। কিন্তু যেতিয়া বজাৰ কৰি ঘৰলৈ উভতি অহা হয়, ঘৰত আহিহে দেখা যায় যে আজিৰ দিনটোত বহুতখিনি খৰচ হৈ গৈছে। কিন্তু মই ভাবোঁ যে তাৰ এটা প্ৰধান কাৰণ হৈছে, আপোনালোকে মন কৰিব, যদি আপুনি আপোনাৰ মানি বেগত ৩,০০০ টকা লৈ বজাৰলৈ যায় আৰু যেতিয়া আপুনি বস্তু কিনে, তেতিয়া আপুনি পইচাটো বা টকাৰ নোটখন হাতেৰে চুই স্পৰ্শ কৰি আপুনি দোকানীক দিয়ে। তো তেনে ক্ষেত্ৰত আপোনাৰ কিবা এটা দামী বস্তু কিনিবলৈ বা অলাগতিয়াল যদি কিবা খৰচ থাকে, সেই খৰচ কৰিবলৈ হ'লে আপোনাৰ গাত লাগে। আপুনি এইটো অনুভৱ কৰে যে মোৰ পইচা খৰচ হৈ আছে। কিন্তু যেতিয়া আপুনি হাতেৰে নোচোৱাকৈ, অৰ্থাৎ কেছলেছ ট্ৰেনজেকশ্যন যেতিয়া আপুনি মোবাইলৰ জৰিয়তে পলকতে কৰে, তেতিয়া তাৰ কোনো হিচাপ নাথাকে। আৰু ঘৰলৈ আহি আপুনি দেখিব যে আপোনাৰ কিছুমান কেতিয়াবা অলাগতিয়াল খৰচো হৈ যায়, বা পইচা যিমানটো আপুনি খৰচ কৰিম বুলি ভাবিছিলে ঘৰৰ পৰা ওলাই যাওঁতে, তাতকৈ হয়তো বেছি খৰচ হৈ যায়। গতিকে তেনেকৈয়ে বহুত মানুহৰ, বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকে পইচা বিশেষ জমা কৰিব নোৱাৰে। গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত ডিজিটেল যুগ হৈছে এতিয়া। গতিকে এই সময়ত অনলাইন পে'মেণ্ট বা কেছলেছ ট্ৰেনজেকশ্যনৰ নিশ্চয় বহুত বেছি প্ৰয়োজনীয়তা আছে, নাই বুলি মই নকওঁ। কিন্তু তাৰ সমান্তৰালকৈ আমি কিছু পৰিমাণে আমি দোকান গ'লে বা বজাৰলৈ গ'লে বস্তু কিনোতে আমি নগদ টকাও লৈ যাব লাগে, যাতে আমাৰ এটা হিচাপ থাকে, মাহৰ শেষত যাতে আমাৰ একাউণ্টটো খালী হৈ নাযায়। সেই ক্ষেত্ৰতো আমি চকু দিব লাগে। এই কথাটো মই ভাবোঁ যিকোনো এজন ব্যক্তিয়ে নিজৰ লগত প্ৰয়োগ কৰি চাব পাৰে যে তেওঁ এমাহমান যদি তেওঁ কোনো ধৰণৰ অনলাইন পে'মেণ্ট নকৰি কেৱল যদি নগদ টকাৰেই বজাৰ সমাৰ কৰে, তেতিয়া তেওঁ নিশ্চয় সেই পৰিৱৰ্তন যিখিনি মই কৈ আছোঁ সেইখিনি অনুভৱ কৰিব পাৰিব। গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত যি মানে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে, প্ৰতিটো সামগ্ৰীৰে ইমান দাম বাঢ়িছে, ঔষধৰ পৰা আদি কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰী। গতিকে এনে ক্ষেত্ৰত পইচা জমা কৰি ৰখাটো বিপদৰ সময়ত প্ৰয়োজন হোৱা টকাখিনি লগত ৰখাটো, জমা ৰখাটো খুব জৰুৰী। সেয়ে মই ভাবিছোঁ যে নতুন প্ৰজন্মৰ লগতে বাকী জ্যেষ্ঠসকলেও যিমান পাৰে অনলাইন পে'মেণ্টৰ পৰা নিজকে আঁতৰাই নগদ টকাৰে লেনদেন কৰা উচিত, যাতে তেওঁলোকৰ কিছু টকা মাহৰ শেষত ৰাহি হয়।
সেই টকাৰে যাতে তেওঁলোকে ভৱিষ্যতে নিজৰ বিপদৰ সময়ত ব্যৱহাৰ কৰিব পাৰে বা ভৱিষ্যতে কিবা দৰকাৰী কামত খৰচ কৰিব পাৰে। গতিকে মোৰ ভিডিঅ'টোৰ আজি এইখিনিয়ে কথা আছিল যে আমি অনলাইন পে'মেণ্ট কৰা উচিত, কিন্তু যদি তাৰ পৰিমাণটো আমি কমাব পাৰোঁ তেন্তে আমি যথেষ্টখিনি পইচা মই ভাবোঁ মাহত বা বছৰত আমি ৰাহি কৰিব পাৰোঁ, সঞ্চয় কৰিব পাৰোঁ। গতিকে এই বিষয়ত আপোনালোকে কি ভাবে মতামত জনাব বুলি আশা ৰাখিছোঁ। কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। গতিকে এইখিনি কথাৰেই মই আজি মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। আকৌ পুনৰ এটা ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।